গুড মৰ্ণিং দিনটোৰ ইটো সিটো মোৰ অকণমানি ভিডিঅ'টোলৈ সকলোকে জনাইছোঁ স্বাগতম। আৰু নিধি মাইনা শুই থাকোঁতেই ৰাতিপুৱা উঠি মই অকণমান এক্সাৰচাইজ কৰি গালৈ এনাৰ্জি আনি লওঁ। মানে এক্সাৰচাইজ কৰিলে মোৰ নিজৰ অকণমান এনাৰ্জি পোৱাৰ নিচিনা লাগে, কিয়নো তাই উঠাৰ পিছত আৰু এইবোৰ কৰিবৰ কাৰণে সময় নাথাকে। পিছে তাৰপিছতেই গা ধুই মোৰ আৰু এটা বিশেষ কাম আছে, সেইটো হৈছে নিধি মাইনাৰ কাৰণে অকণমান ভাত বনাই লোৱাটো। কাৰণ তাইক স্কুল পঠোৱাৰ আগত মই অকণমান ভাত খুৱাই পঠালে চিন্তা নাথাকে, কাৰণ টিফিনটো কেতিয়াও সিহঁতে ফিনিছ নকৰে। আৰু তাই খোৱাৰ পৰা উঠাৰ পিছত এয়াতো আছেই তাইৰ লগত লাগি থকা। আৰু মোৰ দৰে মাকবিলাকৰ এই ৰাতিপুৱাৰ সময়কণ ল'ৰা ছোৱালীক স্কুল ৰেডি কৰি পঠোৱাটো একদম টান কাম হৈ পৰে দেই। পিছে ইয়াত স্কুল উলিয়াই থ'বলৈ যাব ওলালোঁ। এয়া শুনিলে, তাই নামটো সুধিলে কেতিয়াও মানে নিতীক্ষা বৰা নকয়, কিন্তু শ্ৰী বৰা কৈ থৈ দিয়ে। আৰু এইফালে আহিলোঁ, তাইক স্কুলত থ'লোঁ। আৰু ঘৰ পায়ে এয়া আমাৰ দোকানৰ কাপোৰ। আমাৰ দোকানত গিফ্ট আইটেমৰ লগতে কাপোৰো ৰখা হয়, আৰু এই কাপোৰৰ মানে বিজনেছটো ময়ো অনলাইন আনিম বুলি ভাবি আছোঁ। এইফালে আমাৰ নিধি মাইনা স্কুলৰ পৰা আহি পালেহি, আৰু গাড়ীত আহোঁতে তাই সদায় শুই আহে, কিন্তু ঘৰতহে নুশুৱে দেই। আবেলি বেলা মাক জীয়েক দুইজনী ফুৰিব ওলালোঁ। পিছে ফুৰিব নহয়, তাইৰ চুলি কেইডালমান কটাই আনিব ওলালোঁ। আগে পিছে ময়ে কাটি দিছিলোঁ, কিন্তু বহুতে ক'লে যে মাকে চুলি কাটিব নাপায় বোলে, নহ'লে চুলি নাবাঢ়ে। সেয়েহে আজিকালি চেলুনতে চুলিকেইডাল কাটি আনোগৈ। আৰু চেলুনত কাটিলেও তাই পিছে বৰ দিগদাৰ নকৰে, কাটিবলৈ দিয়ে ধুনীয়াকৈ। এয়া চুলি কাটি আহিলোঁ। সন্ধিয়াৰ টাইমত অকণমান তাইৰ হোমৱৰ্ক থাকে, সেই হোমৱৰ্কখন কৰিলোঁ। পঢ়া বুলি বিশেষ নহয়, কাৰণ এতিয়া তাই 3 বছৰ হৈছে, ইমান জোৰ নকৰোঁ। তাই যিমানকণ নিজে ভাল পায় সিমানকণেই পঢ়ে। থেংক ইউ গড। আজিলৈ পিছে বাই বাই দেই। আমাৰ এই ইটো সিটো অকণমানি ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব। থেংক ইউ।